এভৰিৱান আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেলটিলে। আজি যেহেতু গৰু বিহু সেইবাবে আমি গৰুক নোৱাবৰ বাবে এইফালে মাহ হালধি ৰেডি কৰি লৈছোঁ আৰু ইয়াত মা আৰু দেউতাই গৰুক নোৱাত লাগি গ'ল। প্ৰথমতে কপালত এটা মাহ হালধিৰ ফুট দি লৈছে। গৰুক নোৱাতে বোলে উৰুলি দিব লাগে, মায়ে কৈ আছে। এতিয়া উৰুলি দিয়া মানুহ নাই। মই বোলো আপুনিয়ে দি নোৱাই থাকক আৰু। উৰুলি দি নোৱাই থাকক। মায়ে বোলে নাজানে উৰুলি দিবলৈ। গৰুটোৱে খুচিবলৈ আহে, সেইকাৰণে আগফালে দেউতাই বহি আছে। বেটাই অকণমান দিয়াগৈ যোৱা, এই ইহঁতক দিবলৈ দিয়ক। যোৱা যোৱা। এতিয়া বেটাক কৈছোঁ নোৱাবলৈ গৰুক, বেটাই দিব, সি ভয় কৰিছে। গৰুজনীলে। নোখোজে যোৱা, এতিয়া ভয়ে ভয়ে ককাই ধৰি গৈছে, আছে নহয়, পটককে ফুট এটা দি যেনে দিয়া। তেনে এটা ফুট দিব আৰু সি। বেবিয়ে দিবানে? এতিয়া মিষ্টাৰে পূৰা গৰুক আমালৈ থৈছেনে ধুৱাবলৈ নাই লাগি মাহ গ'ল, পানী মাৰি মাৰি। গৰু নোৱা হালধিয়েদি গা ধুব লাগে নহয় মানুহে। এতিয়া গৰু লৈ গ'ল। বাবাই আজি ক'ত দীঘলতি নাপালে, মাখিলতিয়ে কাম চলাই দিছে। এইফালে চাট বাৰি মাৰি মাৰি লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা বুলি কৈ কৈ গৈ আছে। আকৌ নাৰিকল লাডু ৰাতিপুৱা বনাব ভিডিঅ' নেকি? মই অলপেই কৰিব পাৰিলোঁ, এতিয়া আকৌ আবেলি ষ্টাৰ্ট কৰিছোঁ। এইফালে মায়ে নাৰিকল কাটি আছে নাৰিকল কালি লাডু নাৰিকল বনাবৰ লাডু বাবে। বনাইছিলোহে, আজি আকৌ আকৌ গৰু পিঠা বনাবলৈ আছেই। গৰু পিঠা চিঠা খোৱাৰ পিছত বনাম আৰু ৰাতি। চুজি দি বনাবনে নে হেৰি? চুজিয়ে দিব লাগিব। দুইজনীয়ে মিলিজুলি বনাম আৰু। মিলিজুলি বনাম দেই, নহ'লে অকলে দেৰি হ'ব। কেইটা দিছে ইয়াত? ইয়াত দুটা দিছোঁ, আৰু এটা কাটিম। আমাৰ একদম বেটা পুৰা এইবোৰ খোৱাত লাগি গৈছে। ইয়াত আহি ককাকৰ লগত গৈ গৈ দোকানৰ পৰা আনি এইবোৰ খায়। আৰু এজনী বেবী পুৰা খোৱাত ব্যস্ত। বাবাই আনিলে আটলাছ। এইটো ঘৰৰ ন বাবা? কোনজোপা? সেইজোপা। কেৰ্কেটুৱাই খাই খাই শেষ কৰি পেলালে পাই। সেইফালে এইজোপা। এইফালে মায়ে গৰুক জাক দিবৰ কাৰণে জাক তৈয়াৰ কৰি আছে। আমাৰ গোহালিটো চাওকচোন, ওপৰত আছে ভঁৰাল, তলত এইটো গোহালি। আমাৰ ঘৰলৈ আহি পেলাই বেটাৰ পুৰা উৎপাত হৈ গৈছে, মুকলি পাইছে যে দৌৰি দৌৰি খেলিবলৈ। তাত অনবৰত ওপৰত থাকিব লাগে, ইয়াত একদম মাটি পাইছে, পুৰা ফ্ৰী আৰু। কি মাখিলতি? জাগত দিব। দুটা জাক কিয় দিছে? এইফালে মায়ে গৰুক জাক দি আছে। গৰু অহাৰ পিছত জাক দি হোৱাৰ আজিৰ পৰা পিছত বিচনী এনেকৈ ল'ব পাৰি বিচনীৰে আৰু ফেন দিব সকলোকে পাৰি আৰু। বিচি দিছে। গা বিহুৰ দিনা ঠাণ্ডা এনেকৈ পৰা বিচি বোলে দিলে আজিৰ পৰা বোলে বিচনীও মানুহ ল'ব ঠাণ্ডা পাৰি। পৰে। মোকো বিচি আছে, বিচি দিছে। এতিয়া আমি দুইজনীয়ে শাহু বোৱাৰী মিলি গৰুৰ কাৰণে পিঠা বনাই আছোঁ। এতিয়া গৰু পিঠা খোৱাৰ পিছত আৰু গৰু বিহু আজিলে শেষ আৰু। আজি হুঁচৰিটো নাহে, কাইলৈ আহিব। পিঠা বনাই হ'ল, এতিয়া গৰুক পিঠা খোৱাত লাগিছোঁ দুইজনী। খাইছে ধুনীয়াকে।
খুৱাবা হা আহা হা বেবীয়ে খুৱাবা আহা ভিডিঅ'টো ইমানতে সামৰো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইবো কৰি দিব বাই বাই